হেল্ল' এভৰিৱান, ভালে আছেনে সকলো? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আমাৰ ছিজন ফ্লাৱাৰবোৰ ফুলিবলৈ লৈছে আৰু এয়া অলপ অলপ ফুলিছে। অকণমান আপোনালোকক দেখাই দিছোঁ। পিছে আজি মই ছিজন ফ্লাৱাৰ দেখাব ভিডিঅ'টো বনোৱা নাই। মই আজি আপোনালোকক পাৰ্মানেণ্ট যিখিনি ফুল আছে আমাৰ ঘৰত সেইখিনিহে ফুল আপোনালোকক দেখাব খুজিছোঁ। অকণমান এনেই ছিজন ফ্লাৱাৰখিনিও দেখাই দিলোঁ আৰু যিহেতু ফুলিবলৈ লৈছে। আৰু এই যিখিনি পাৰ্মানেণ্ট ফুল দেখাব লৈছোঁ এইখিনি গোটেইখিনিতে আমাৰ মাৰ স্মৃতি জড়িত হৈ আছে। সেইকাৰণে মামাৰ কাৰণে বিশেষ ভিডিঅ' হয় এইটো। স্মৃতি যিহেতু জড়িত হৈ আছে সেইবাবে ভাবিলোঁ আপোনালোককো ফুলখিনি দেখাই দিওঁ। মায়ে যিখিনি ফুল ৰুই থৈ গৈছিলে আৰু আমাৰ মা অলপ দিনৰ আগত ঢুকাইছে আৰু তেওঁ যিদিনাখন ঢুকাইছে সেইদিনাখন ফুলৰ কাম কৰিয়ে ঢুকাইছে। গোটেই দিনটো ফুলৰ কাম কৰিছে আৰু ৰাতিলৈ তেওঁ ঢুকাইছে। সুস্থ এজনী মানুহ আমি হঠাতে হেৰাই দিলোঁ। যিহেতু সেইটো কাৰণে আমাৰ আৱেগটো চাগে আপোনালোকে বুজি পাৰিছে আৰু তেওঁ স্মৃতি জড়িত হৈ আছে বাবে ফুলখিনি মই ভাবিলোঁ ইউটিউবত যিহেতু চেনেল এটা আছে তাতে সাঁচি ৰাখোঁ বুলি। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। প্ৰথমতে আপোনালোকক মই স্নেক প্লেণ্টৰ ভেৰাইটিকেইটাকে দেখাইছোঁ। আৰু আমাৰ স্নেক প্লেণ্টৰ 3টা ভেৰাইটি আছে আমাৰ ঘৰত। এটা এইটো হয় আৰু এজোপা হৈছে এইজোপা খুব ভাল লাগে দেখিবলৈ পাতটো। আৰু এজোপা হৈছে এইজোপা আমাৰ বাৰাণ্ডাৰ চুকতে ৰাখিছোঁ। আৰু স্নেক প্লেণ্টৰ আপোনালোকে গুণাগুণটো সকলোৱে জানেই কিমান ভাল হয়। আৰু আমাৰ ঘৰত বহুত বেছি কিবা ফুল আছে বুলি মই আপোনালোকক নকওঁ, যি আছে তাকে দেখাব খুজিছোঁ। কাৰোবাৰ ঘৰত হয়তো ইয়াতকৈ বহুত বেছি থাকিব পাৰে, কিন্তু আমাৰ আৱেগটো হয়তো বুজি পাইছে আপোনালোকে। স্মৃতি জড়িত হৈ আছে বাবেহে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এইজোপা হৈছে এগ্ল'নিমাৰে ভেৰাইটি হয়। আৰু এইটো এটা ভেৰাইটি। এগ্ল'নিমাৰো আমাৰ 3টা ভেৰাইটি আছে। পাতবোৰ অলপ অলপ বেলেগ হয় আৰু দেখিবলৈ খুব ধুনীয়া হয় গছজোপা। আৰু পানীটো থৈ দিলে বহুত দিন, এইজোপা যে বহুত দিন থাকে। আৰু এইজোপাও পাতটো ইমান ধুনীয়া হয়। আৰু এই 3টা এগ্ল'নিমাৰ ভেৰাইটি হয় আমাৰ। আৰু নেক্সট এইটো হৈছে ব'ট লিলি আৰু এইটো হৈছে পিচ লিলি। বাৰিষা এজোপা খুব ধুনীয়া ফুলে, বগা বগা নিচিনা ফুলিলে খুব ভাল লাগে দেখিবলৈ। আৰু এইজোপা পিচ লিলি আৰু এইজোপাক জেব্ৰিনা পেণ্ডুলা বুলি কয়। আৰু যদি নামবোৰ লোৱাত মোৰ কিবা ভুল হৈছে প্লিজ বেয়া নাপাব, আপোনালোকে যদি জানে শুধৰাই দিব। আৰু এইজোপা খুব ধুনীয়া ফুল হয়, 3টা কালাৰ থাকে পাতটোত আৰু দেখিবলৈ খুব মৰম লাগে ফুলজোপা। আৰু নেক্সট এইজোপা হৈছে আমাৰ ঘৰৰ খুব মৰমৰ মানি প্লেণ্টজোপা। মানি প্লেণ্ট কেইবাজোপাও আছে, কিন্তু এইজোপা আমি বাৰাণ্ডাৰ কৰ্ণাৰ এটাতে ৰাখিছোঁ আৰু দেখিবলৈ খুব ভাল লাগে। আৰু মানি প্লেণ্টৰ কাষতে এইজোপা আছে। এইটোৰ পাতটো খুব মৰম লগা হয় আৰু পিংক কালাৰ ফুলে, সৰু সৰু থোপাকৈ এনেকৈ পিংক কালাৰ নিচিনা ফুলে। আৰু পাতটো দেখিছে কিমান ধুনীয়া, কিবা আৰ্টিফিচিয়েল নিচিনা লাগে পাতটো। এজোপা মই নামটো নাজানো। আৰু এইজোপাও সম্ভৱ ব'ট লিলিৰে এটা ভেৰাইটি হয়। আৰু এইজোপা ৰঙা ৰঙা ফুলে আৰু এইজোপা খুব ধুনীয়া ফুলিলে খুব দেখিবলৈ ভাল লাগে। আৰু তাৰ কাষতে আছে এইজোপা জেড প্লেণ্ট। আমাৰ এজোপা ধুনীয়া হৈছে আৰু পুলিও দিছে। আৰু এইজোপা ঘৰত থাকিলে বোলে বহুত ভাল, বাস্তু শাস্ত্ৰৰ মতেও বোলে ভাল হয়। আৰু এইজোপা ঘৰত ৰাখিব লাগে মানুহে। আৰু তাৰ কাষতে আছে এইজোপা পিকক প্লেণ্ট বুলি কয় নেকি সম্ভৱ, যদি মোৰ ভুল হৈছে বেয়া নাপাব। আৰু এইজোপা পাতটো কালাৰটো খুব ধুনীয়া আৰু এনেকৈ আঁচ থাকে পাতটোতে, দেখিবলৈ খুব ভাল লাগে। আৰু তাৰ কাষতে এজোপা দেখাইছিলোঁ নহয়, পাতটো খুব ধুনীয়া বুলি কৈছিলোঁ যে, এইজোপা ফুলি আছে। আৰু এইজোপা ধুনীয়া পাতৰ ফুল হয়। পাতটো এনেকৈ কটা নিচিনা থাকে, দেখিবলৈ খুব ভাল লাগে কাষটো। আৰু এইজোপাও ফুলে, এতিয়া ফুলি থকা নাই। তাৰ বাৰাণ্ডাৰ ষ্টেপতে আমি ৰাখিছোঁ। এইটাও এটা খুব ধুনীয়া পাতৰ ফুল হয় আৰু পাতটো কালাৰটো ইমান মৰম লগা নহয়। অকণমান ৰুইছিলোঁ, এতিয়া জোপোহা হৈ পেলাই টাবটো ভৰি আহিছে। আৰু তাৰ কাষতে এইকেইটাও পাতৰ ফুল হয়, এইকেইটাও ডাঙৰ হৈছে। আৰু অলপ অলপ বেলেগ বেলেগ ধৰণৰ কালাৰটো, আৰু দেখিবলৈ খুব ভাল লাগে। এইটো এটা ভেৰাইটি আৰু এইটো এটা অকণমান বেলেগ হয় পাতটো। আৰু এইটো এটা ব'ট লিলিৰে ভেৰাইটি হয়, আগতে দেখাইছিলোঁ, তাৰে এটা হয়। আৰু এইজোপা সম্ভৱ ডেভিল বোন বুলি কয় নেকি ফুলজোপা। আৰু এজোপা তাৰ কাষতে আছে, এইজোপাও ফুলে, এতিয়া ফুলি থকা নাই, বাৰিষা ধুনীয়া ফুলে।
আৰু এজোপা সেই কাষৰ সৰু সৰুবোৰ দেখিছে, এই মাজৰজোপা নহয়, মাজৰজোপা বেলেগ ফুল হয়। এতিয়া কাষৰ সৰু পাতটোৱে গোটেই টাবটো এনেকৈ ভৰি যায়। এতিয়া আমাৰ বেয়া হৈ গৈছিলে, ৰুইছোঁ নতুনকৈ। আৰু এইজোপা হৈছে এৰেলীয়াজোপা ধুনীয়া হৈছে। আৰু এইজোপা স্ন' হোৱাইট বুলি কয়। আৰু এইজোপাৰ পাতটোৰ কাৰণে খুব ভাল লাগে ফুলটো দেখিবলৈ। ইয়াৰ গ্ৰীণ পাতটোতে বহুতকেইটা ফুটকৈ এনেকৈ ডট ডট পৰা নিচিনা এটা কালাৰ আছে, ভাল লাগে। আৰু এইজোপা হৈছে আমাৰ এৰিকা পাম ট্ৰিজোপা দেখিছে। আৰু তাৰ কাষতে এইজোপা আছে গ্ৰীণ সৰু সৰু মিহি মিহি পাতৰ, দেখিবলৈ খুব ভাল লাগে। টাবটো এনেকৈ ভৰি থাকে। আৰু তাৰ কাষতে আছে এইটো এটা বনৰ নিচিনা, ইয়াৰ নামটো ভালকৈ মই নাজানিম। আৰু এইটো বাৰিষা আৰু ধুনীয়া হৈ থাকে। এইটো এটা বট লিলিৰে ভেৰাইটি হয়। আৰু তাৰ কাষতে এইটো খুব ধুনীয়া লাগে, পাতটো কিবা ফিটাৰ নিচিনা লাগে, মিহি মিহি পাতৰ এনেকৈ দুটা কালাৰ আছে, গ্ৰীণ আৰু হোৱাইট। ফুলটো খুব ধুনীয়া লাগে। আৰু তাৰ কাষতে এইটো ৰাখিছোঁ আমি, গোটেই টাবটো এনেকৈ গ্ৰীণ নিচিনা হৈ ভৰি থাকে, আমি 9 বাজি নিচিনা, কিন্তু নহয়, এইটো বেলেগ কিবা সৰু সৰু মিহি মিহি হালধীয়া ফুলে বাৰিষা, এতিয়া ফুলি থকা নাই। তাৰ কাষতে এইটো এটা ধুনীয়া পাতৰ ফুল হয়। আৰু এইটো এটা, ইয়াত দুটা কালাৰ আছে, বেক চাইডে মেৰুন কালাৰ নিচিনা হয়, ওপৰ চাইডেও বেলেগ হয় ফুলটো। আৰু তাৰ কাষতে এইটো এটা আছে, এইটো পাতটোতো বহুতকেইটা কালাৰ আছে। আমাৰ ঘৰত বেছিভাগ এয়া পাতৰ ফুলেই দেখিবলৈ পাব আপোনালোকে। আৰু এইটো এটা সৰু সৰু পাতৰ, কাষটোত বগা বগা নিচিনা আছে, মাজটো গ্ৰীণ হয়। আৰু এইটো এটা ফুল হয় পাতৰে, জোপোহা হৈ থাকে গছজোপা, বহুত ভাল লাগে দেখিবলৈ। তাৰ কাষতে এজোপা অশোক ফুলি আছে অকণমানিকৈ। আৰু তাৰ কাষতে এইটো এটা পাতৰে ফুল হয়, আগটো অকণমান জোঙা নিচিনা, কটা নিচিনা। আৰু এইজোপা অকণমান বিদ্যা গছজোপা নিচিনা, ইয়াৰ নামটো ভালকৈ নাজানো কি হয়। এইজোপা দেখিবলৈ খুব ভাল লাগে। আৰু এইটো ফুলৰ পাতটো চাওক কিমান ধুনীয়া হয়। আৰু এইজোপা সকলোৰে চিনি পায়, স্পাইডাৰ প্লেণ্ট হয়, সৰু ভেৰাইটিটো হয়। স্পাইডাৰ প্লেণ্টৰ ডাঙৰ ভেৰাইটিটো এইটো হয়, এইজোপা ডাঙৰ হয়। আৰু আগৰ ফালে এনেকৈ ধুনীয়াকৈ ওলাই আহে, আৰু এইটো পানী দি থ'লে খুব ধুনীয়াকৈ থাকে, বহুত দিন থাকে। আৰু এইজোপা আমাৰ কালাঞ্চু হয়। কালাঞ্চুৰো 2-3টা ভেৰাইটি আছে। এইটো পাতটো বগা আৰু গ্ৰীণ হয়, পিংক কালাৰ নিচিনা ফুলে, এইটো ৰেড ফুলে। আৰু এইটো য়েল্ল' কালাৰ ফুলিব, এয়া ওলাইছে। আৰু এইটো হেঙিং প্লেণ্ট হয় আমাৰ, দেখিছে আগটো পিংক কালাৰ নিচিনা, পাতৰে বহুতকেইটা কালাৰ থকা হয়। আৰু এইজোপাও খুব ধুনীয়া পাতৰ হেঙিং প্লেণ্ট আছিলে, কিন্তু অলপ কেলে জানো বেয়া হৈছে এইজোপা অকণমান। পাতটো খুব ভাল লাগে। আৰু এইজোপা হয়তো সকলোৱে চিনি পাইছে, সকলোৰে ঘৰত আজিকালি প্ৰায় দেখিবলৈ পোৱা যায়। এইজোপা এনেকৈ জোপোহা হৈ থাকে, টাবটোতে খুব ভাল লাগে। আৰু এইটো এটা ধুনীয়া ফুল। আৰু এইটো পাৰ্পল হাৰ্ট হয়, বাটাৰফ্লাই বুলিও কয় নেকি কিছুমানে, পখিলাটোৰ নিচিনা। আৰু এইজোপা আমাৰ এল'ভেৰা। আৰু এইজোপা খুব ধুনীয়া, এজোপা ভাল ফুলৰ গছ হয়। এইটো বছৰত পাতটো এবাৰেই ওলায়, এতিয়া ওলোৱা নাই, বাৰিষা ওলাব। আৰু এইজোপা বহুত ভাল ফুল হয়। আৰু এইজোপা আমাৰ লাকি বেম্বো, দেখিছে গ্ৰীণ কালাৰ পাতৰ। আৰু তাৰ কাষতে আমাৰ এটা খুব ধুনীয়া কালাৰৰ আছে, আমাৰ হোৱাইট আৰু গ্ৰীণ কালাৰৰ লাকি বেম্বো। দুটা কালাৰৰ খুব ভাল লাগে। আৰু এইটো এটা কালাৰৰ আছে, মাজত গ্ৰীণ, ছাইডটো য়েল্ল' নিচিনা আছে, দেখিবলৈ খুব ভাল লাগে। 3টা ভেৰাইটি আছে আমাৰ লাকি বেম্বো। আৰু এইটো এটা দেখিছে, পাতৰ কিমান ধুনীয়া ফুল হয়। আৰু তলটো মেৰুন কালাৰ নিচিনা, ওপৰ চাইডে 2টা কালাৰ আছে, গ্ৰীণ আৰু হোৱাইট। আৰু এইজোপা এৰেলীয়া নহয় কিন্তু দেই, এইজোপা তেনেকুৱা লাগিছে দেখিবলৈ, কিন্তু খুব ধুনীয়া গ্ৰীণ কালাৰৰ, জোপোহা হৈ থাকে, টাবটো একদম ডাঙৰ জোপোহাকৈ আছে, দেখিছে নহয়, খুব ভাল লাগে দেখিবলৈ। আৰু এইটো এটা পাতৰ আমাৰ বেলেগ
বেলেগ ফুল হয় পাতৰে হোৱাইট আৰু গ্ৰীণ আমাৰ বহুতকেইটা ভেৰাইটি আছে আপোনালোকে একেই দেখাই আছোঁ বুলি নাভাবিব এইটো এটা আৰু এইটো এটা হেঙিং পট প্লেণ্ট পাতটো খুব ধুনীয়া আৰু এইটো চাগে সকলোৱে চিনি পাইছেই সকলোৰে ঘৰত এনেকৈ হেং কৰি থকা দেখিব পোৱা যায় আৰু এইটো এটা পাতৰ ফুল হয় হেং কৰি থ'ব পৰা আৰু এইফালে আমাৰ এজোপা জামু নিচিনা কিবা জামু পাতৰ নিচিনা কি ফুল জানো আৰু এয়া আমাৰ এন্থুৰিয়াম দুজোপা পিংক কালাৰ আৰু ৰেড কালাৰ এজোপা আমাৰ বহুত মৰমৰ হয় বহুত বছৰ হৈ গ'ল এজোপা 7 বছৰমান হৈ গ'ল আৰু এইফালে এজোপা য়েল্ল' কালাৰৰ অশোক এই আৰু আমাৰ ফুলবোৰ যদি আপোনালোকৰ আমাৰ ঘৰৰ ফুলবোৰ ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু ইয়াৰ প্ৰত্যেকজোপা ফুল মায়ে বহুত মৰমেৰে দুহাতেৰে ৰোৱা হয় আৰু মাৰ বহুত মৰমৰ ফুল আছিলে এইখিনি মায়ে ফুলৰ লগতে যেন বেছি সময় পাৰ কৰিছিলে